আমি আঁচনিখনক যোৱা 30 ছেপ্টেম্বৰ তাৰিখে আমি ৭২,০০০ টকা প্ৰথম ২৫,২৩৮ গৰাকী নিৰ্বাচিত যুৱক যুৱতীক আমি আগবঢ়াওঁ। অহা 10 বা 11 নৱেম্বৰ তাৰিখে তেওঁলোকক আমি আৰু ২৫,০০০ টকা তেওঁলোকৰ বেংকলৈ আমি প্ৰেৰণ কৰিম। অৰ্থাৎ এই সময়ছোৱাৰ মাজত ৭২,০০০ টকা আৰু ২৫,০০০ টকা এই সময়ছোৱাৰ মাজত তেওঁলোকে তিনিদিনীয়া প্ৰশিক্ষণ এটা সমাপন কৰিব লাগিব। যিসকলে প্ৰশিক্ষণ সমাপন কৰিব তেওঁলোকক আমি অহা 10 বা 11 নৱেম্বৰ তাৰিখে আৰু ২৫,০০০ টকা আমি তেওঁলোকৰ বেংকৰ একাউণ্টলৈ প্ৰেৰণ কৰিম। তাৰ পিছত আমি যুৱক যুৱতীগৰাকীক আমি ৱাটচ কৰিম, আমি তেওঁলোকক লক্ষ্য কৰিম আৰু তেওঁলোকে যদি প্ৰথম 1 লাখ টকাটোৰ সৎব্যৱহাৰ কৰিছে তেতিয়াহ'লে আমি এটা বছৰ পিছত তেওঁলোকক পৰৱৰ্তী 1 লাখ টকা আমি আগবঢ়াম। এই গোটেই আঁচনিখনৰ আন এটা দিশ হ'ল যে 1 লাখ টকা বা 2.5 লাখ টকা যিটো তেওঁলোকে প্ৰথম ধন পাব এইটো তেওঁলোকে উভতাই দিব নালাগে। অৰ্থাৎ প্ৰথম যিটো চিট মানি তেওঁলোকে পালে ইয়াক তেওঁলোকে উভতাই দিব নালাগে। পিছত যিটো 1 লাখ বা 2.5 লাখ টকা তেওঁলোকে পাব তাত 3 বছৰৰ মৰেটৰিয়ামৰ পিছত, অৰ্থাৎ প্ৰথম 3 বছৰ আমাক একো ঘূৰাই দিব নালাগে। প্ৰথম 3 বছৰৰ মৰেটৰিয়ামৰ পিছত মাহত ১৬৬৭ টকা, যিসকলে 2 লাখ টকাৰ হিতাধিকাৰী আৰু যিসকল 5 লাখ টকাৰ হিতাধিকাৰী তেওঁলোকে ৪,১৬৭ টকা আমাক উভতাই দিব লাগিব।